নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। তেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো আসাম সেক্ৰেটাৰিয়েট ৰিক্ৰুটমেণ্ট 2024 ৰ বিষয়ে, য'ত 36টা ষ্টেনোগ্ৰাফাৰ পোষ্ট আছে আৰু পোষ্টবোৰৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু পোষ্টটো আহিছে আসাম সেক্ৰেটাৰিয়েটৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 3 তাৰিখ 10 মাৰ্চ 2024 লৈকে। আৰু নেম অফ পোষ্ট ইয়াতে দি আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2, য'ত নম্বৰ পোষ্ট 36টা আছে। ইয়াতে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইংলিছৰ কাৰণে 26টা পোষ্ট আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ল্যাঙ্গুৱেজ 10টা পোষ্ট আছে। আৰু স্কেল অফ পে ইয়াতে দি আছে আপোনালোকৰ 22,000 ৰ পৰা 97,000 লৈকে, প্লাস গ্ৰেড পে পাব 9,400 per month আৰু পে বেন 3 পাব আপোনালোকে, আৰু লগতে আদাৰ এলাউন্সেস এডমিসেবল পাব। আৰু এডুকেশনাল কোৱালিফিকেশন ইয়াতে দি আছে আপোনালোকে মিনিমাম এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেট ডিগ্ৰী পাস হ'ব লাগিব যিকোনো ৰেকগনাইজড ইউনিভাৰ্সিটি অথবা ইনষ্টিটিউটৰ পৰা, আৰু লগতে আপোনালোকে প্ৰফিচিয়েন্সি থাকিব লাগিব ষ্টেনোগ্ৰাফি। আৰু এজ লিমিট দি আছে আপোনালোকৰ এজ 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1/1/2024। আৰু লগতে এজ ৰিলেক্সেশন ইয়াতে দিয়া আছে কেটেগৰী ওয়াইজ। আপোনালোকৰ SC ST হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব, আৰু OBC MOBC হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব, আৰু PWBD হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব। আৰু নোট দিয়া আছে ইয়াতে আপোনালোকৰ এজ লিমিট ক্যালকুলেট কৰা হ'ব ক্লাস 10 অথবা 12 ৰ এক্সামিনেশন এডমিট কাৰ্ড অথবা পাছ সাৰ্টিফিকেট অথবা মাৰ্কশিট ইস্যুড বাই ৰেকগনাইজড চেন্ট্ৰেল বোৰ্ড অথবা ষ্টেট বোৰ্ড কাউন্সিলৰ পৰা, যেটো আপোনাৰ এজ ডেট অফ বাৰ্থ ক্লিয়াৰলি ৰিফ্লেক্ট কৰা থাকিব লাগিব। আৰু এপ্লিকেশন ফি ইয়াতে দি আছে আপোনালোকৰ কেটেগৰী ওয়াইজ মেনশন কৰা আছে। যদি জেনাৰেল EWS হয় তেনেহলে 297.20 পেমেন্ট কৰিব লাগিব, আৰু SC ST OBC MOBC হলে 197.20 পেমেন্ট কৰিব লাগিব, আৰু BPL অথবা PWBD হলে 47.20 পেমেন্ট কৰিব লাগিব। আৰু পেমেন্ট মোড ইয়াতে দি আছে আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 13 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 3 অক্টোবৰ লৈকে। সো বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব, আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। সো আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।